দিহিং পাটকাই অভয়াৰণ্যক লৈ বিগত কিছুদিন পৰিস্থিতি উত্তাল হৈ থকাৰ সময়তে জাগোনৰ দিহিং পাটকাই সমন্বয় ক্ষেত্ৰত উপস্থিত হয় জনপ্ৰিয় শিল্পী অজয় ফুকন। তেখেতে উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰে দিহিং পাটকাই বনাঞ্চলত কয়লাৰ মুক্ত খননৰ ওপৰত যি সিদ্ধান্ত গ্ৰহণ কৰে তাৰ সম্পূৰ্ণ বিৰোধিতা কৰে। লগতে কয়লা খননৰ ফলত বৰ্ষাৰণ্যখন যে সম্পূৰ্ণ ধ্বংস হৈ যাব সেয়া কেতিয়াও শিল্পী সমাজ বা অসমৰ ৰাইজে গ্ৰহণ নকৰে বুলি উল্লেখ কৰে। প্ৰথম অৱস্থাৰ পৰা আমি মাত মাতি আহিছোঁ আৰু আমাৰ দেখিছেই যে দিয়া ঘূৰাই দিয়া পৃথিৱী আমাক আৰু এয়া জুবিন গাৰ্গৰ জনপ্ৰিয় গীতৰ এটা শাৰী আৰু আমাৰ ছেভ দিহিং পাটকাই বুলি আমি এটা কেম্পেইনিং আমি আৰম্ভ কৰিছিলোঁ আৰু এই কেম্পেইনিং আমাৰ শিল্পী সমাজৰ সকলোখিনিয়ে ইতিমধ্যে মাত মাতিছে। আমি অংগৰাগ পাপন মহন্তৰ পৰা বিভিন্নজনে সকলোৱে জুবিন গাৰ্গকে ধৰি সকলোৱে যে মাত মাতি আহিছে যে আমাৰ যি সম্পদ অসমৰ অভয়াৰণ্য অসমৰ এখন উল্লেখযোগ্য এখন বৰ্ষাৰণ্য বুলি সকলোৱে কয় আৰু এই পাটকাই পাহাৰ আচলতে আৰু দিহিং নদী কাষত থকাৰ কাৰণে দিহিং পাটকাই বুলি জনা যায়। আটাইতকৈ ডাঙৰ কথা যে কি ইয়াতে আমি বহুখিনি গম পাইছোঁ যে আজি মুক্তভাৱে খননক লৈ বিতৰ্ক সৃষ্টি হৈ আছে আৰু আমি কেতিয়াও নিবিচাৰোঁ যে আমাৰ যি সম্পদসমূহ শেষ হৈ যাওক আৰু এই সম্পদসমূহ চৰকাৰে মুক্তভাৱে খনন কৰি ইয়াৰে যি ওচৰে পাজৰে যি অঞ্চল আছে তাত থকা সেই অভয়াৰণ্যত থকা জীৱ জন্তুসকলৰ বিপদ মাতি আনক আমি কেতিয়াও নিবিচাৰোঁ। সেইকাৰণে মুক্ত মনেৰে সমগ্ৰ অসমৰ ৰাইজৰ লগতে শিল্পী সমাজ বিভিন্ন দল সংগঠনে ইয়াত মাত মাতিছে। সেইকাৰণে আমি ওলাই আহিছোঁ যে আমি কেৱল মুক্ত খনন কাৰ্যই নহয়, ইয়াত যি অবৈধভাৱে যি কয়লাৰ খনন চলি আছে আমি সেই অবৈধভাৱে হোৱা সেই কাৰ নেতৃত্বত হৈ আছে, কোনে কৰি আছে, এইখিনি হয়তো বহুত ডাঙৰ কথা, কিন্তু এইখিনি সকলোখিনি বন্ধ হ'ব লাগে। আমি সেইখিনি বিচাৰিছোঁ। আমি আহ্বান জনাইছোঁ চৰকাৰক, প্ৰশাসনক, লগতে আমি বিভিন্ন জাতীয় দল সংগঠন আমি এই আহ্বান জনাইছোঁ যে কোনেও যাতে মেনেজ কৰি অবৈধভাৱে যদি ইয়াত এনেকৈ খনন কাৰ্য চলাই যায় আৰু তাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে আজি মুক্তভাৱে খনন কৰিব বিচাৰিছে। এইখিনি যদি বন্ধ নহয় তেনেহ'লে কিন্তু এই যিখন বনাঞ্চল এই অভয়াৰণ্য যি আমি ইষ্ট এমাজন বুলি কওঁ কিন্তু একেবাৰে নিঃশেষ হৈ যাব। ইয়াত থকা মানুহখিনিৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব। অন্যহাতে দিহিং পাটকাই সমন্বয় ক্ষেত্ৰ য'ত এটা সময়ত দিহিং পাটকাই উৎসৱ অনুষ্ঠিত কৰা হৈছিল, বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ মিলন ঘটিছিল। এই উৎসৱস্থলী সম্পূৰ্ণ পৰিত্যক্ত ৰূপ আৰু জৰাজীৰ্ণ হোৱা চাউলুং চুকাফা সম্প্ৰতি বাটচৰা চুকাফা ৰংগমঞ্চৰ লগতে বেহা বেপাৰৰ কাৰণে নিৰ্মাণ কৰা ভৱনসমূহৰ জৰাজীৰ্ণ ৰূপ দেখিও তেওঁ উদ্বেগ প্ৰকাশ কৰে। এই পাটকাই পাহাৰ আহিয়েই চাউলুং চুকাফাই আহোম ৰাজ্য এই অসম প্ৰতিষ্ঠা কৰিছিলে আৰু এই পাটকাই পাহাৰৰ দাঁতিতে এইখন যি আমি দেখিছোঁ যে ইয়াত এক বাটচৰা বনাইছিলে, খুব ধুনীয়াকৈ নিৰ্মাণ কৰিছিলে আৰু ইয়াত বিভিন্ন ধৰণৰ IB চুকাফা ৰংগমঞ্চ বিভিন্ন ধৰণৰ বজাৰ হাট হেৰি কৰিছিলে। কিন্তু ইয়াৰ যি জৰাজীৰ্ণ অৱস্থা, ইয়াত চৰকাৰৰ যি কৰ্তৃপক্ষ আছিলে, ইয়াত বিভিন্ন NGO সকলৰ যি কৰ্তৃপক্ষ আছিলে, বিভিন্ন মানুহৰ যি কৰ্তৃপক্ষ যিখিনি কৰণীয় আছিলে সেয়া কিন্তু আমি কৰা নেদেখিলোঁ। তাৰ পৰিপ্ৰেক্ষিতত এই জৰাজীৰ্ণ অৱস্থা একেবাৰে অৱস্থা বেয়া। আজি এই মোৰ পিছফালে আছে IB2 ৰংগমঞ্চ, যে আমি ইয়াত ফেষ্টিভেল পতা হৈছিলে পাটকাই ফেষ্টিভেল। সেই পাটকাই ফেষ্টিভেলৰ পৰিপ্ৰেক্ষিতত ইমান ধুনীয়া এটা অনুষ্ঠান গঢ় লৈ উঠিছিলে, কিন্তু আজি ঠিক তেনেকুৱা একেবাৰে আৰু যাক আমি দিহিং পাটকাই গেট বুলি কোৱা হয়। এখন আপোনালোকে গুগলত ছাৰ্চ কৰিলেও পাব যে দিহিং পাটকাই গেট। এই বাটচৰাখন চাউলুং চুকাফাৰ যি বাটচৰা, বিভিন্ন দল সংগঠনে আহি কিনে ইয়াৰ উন্নতিকৰণৰ কাৰণে ইয়াৰ অৱস্থা ভালৰ কাৰণে মাত মাতিব লাগে, সকলোৱে আহিব লাগে আৰু আমি যাতে এই যি আমাৰ এই সম্পদ আছে এয়াও এটা সম্পদ হয়, এই অনুষ্ঠানটো যাতে আমি শেষ হৈ যাব নিদিওঁ। লেখাপানীৰ পৰা শৰৎ গগৈৰ ৰিপৰ্ট, দ্য তিনিচুকীয়া টাইমছ।